हेलो फ्रेंड्स आशा करो আপোনাক সকলো ভালে আছে ডেজার্ট নহলে পুডিং বুলি কলে আমি সকলোৱে ভাল পাওঁ আৰু গৰম কালে বিশেষকৈ চিল্ড পুডিং নাইবা ডেজার্ট খাই আমি সকলোৱে ভাল পাওঁ বিশেষকৈ আলহী ঘৰত যদি ফুৰিবলৈ যোৱা হয় অতি সোনকালে বিশেষকৈ আলহীয়ে বনাব পৰাকে নহবা আপুনিও আলহীক খুৱাব পৰাকৈ এইটো ৰেচিপি আজি আপোনালোকৰ কাৰণে আৰু আমি সকলোৱে আসলতে বনাবলৈ জানোই তথাপিও ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো অকমান বেলেগ হিচাপে অকমান বেলেগ ৰকমে বলো আপোনালোকৰ লগত আজি ৰেচিপিটো শেয়াৰ কৰো কাস্টাৰ্ড পাউডাৰ লৈ ললো এতিয়া মই বিশেষকৈ গাখীৰ লৈ ললো গাখীৰত অকমান ইলাচি দি দিছো ইয়াত চেনি ব্যৱহাৰ কৰা নাই দেই ইলাচি আপোনালোকে গুৰি কৰিও দিব পাৰে তেতিয়াও আসলতে খাবলৈ ভাল লাগিব আৰু বিশেষকৈ কাস্টাৰ্ডতকে গাখীৰৰ পৰিমাণ অকমান বেছি হ'ব লাগে তেতিয়াতে মানে অকমান পাতল হয় কাস্টাৰ্ডখিনি খাবলৈও ভাল হয় আৰু কাস্টাৰ্ড বনাওতে সদায় আসলতে লৰাই থাকিবলগীয়া হয় যাতে বস্তুটো অকমান পাকো খায় আৰু অকমান যাতে পনিয়াও হয় যাতে খাবলৈও ভাল লাগে কাস্টাৰ্ড বনাওতে যদি অকমান ডাঠ হয় তেতিয়া পাছত আৰু বেছি ডাঠ হৈ যায় খাবলৈ ভাল নালাগিব হেহে এটা কনসিস্টেন্সি হিচাপে থব লাগে বহুত বেছি ডাঠো নহয় পাতলো নহয় যাতে যেতিয়া ঠাণ্ডা হয় অকমান ডাঠকে থিকনেসটো বেছি হোৱাকৈ তেনেকৈ আসলতে কাস্টাৰ্ড বনাব লাগে আমি সকলোৱে জানোই আজি মই কনসিস্টেন্সিটো এইটো হিচাপে থৈছো আপোনালোকে দেখিছেই চাগে খুব বেছি ডাঠো নহয় পাতলো নহয় লগালগ গেছ অফ কৰি বিশেষকৈ ঠাণ্ডা হ'বলৈ কাৰণে মই থৈ দিলো আৰু আপোনালোকে ইয়াত বিশেষকৈ কেকো ব্যৱহাৰ কৰিব পাৰে বিশেষকৈ ডেকোৰেশ্যনৰ কাৰণে মই কিন্তু ইয়াত ব্ৰাউন ব্ৰেড লৈ লৈছো অকমান বেলেগ ষ্টাইলতে বনাম বুলি ভাবিলো যেহেতু ব্ৰাউন ব্ৰেডটো হেলথৰ কাৰণে বহুত বেছি ভাল সেই কাৰণে ব্ৰাউন ব্ৰেড লৈ লৈছো যেহেতু মই চেনি ব্যৱহাৰ কৰা নাই ইয়াত মই মৌ ব্যৱহাৰ কৰিছো মৌ আসলতে ব্যৱহাৰ কৰিলেও আসলতে খাবলৈ বহুত ভাল হয় এটা খালি বেলেগ সোৱাদ হয় চেনি ব্যৱহাৰ কৰিলে এটা বেলেগ সোৱাদ হয় আৰু মৌ ব্যৱহাৰ কৰিলেও আসলতে বেলেগ সোৱাদ হয় যেহেতু আজিকালি দিনত আমি সকলোৱে চেনি কম খাওঁ নাইবা চেনি নাখাওঁ বুলি ক'ব পাৰি সেই কাৰণে এইটো ৰেচিপি আপোনালোকৰ লগত মই শেয়াৰ কৰিম বুলি ভাবিলো সাধাৰণতে কাস্টাৰ্ড বুলি ক'লে চেনি অকমান দিয়াই হয় তথাপিও মই বিশেষকৈ অকমান হেলদিকে বনাম বুলি ভাবিলো এতিয়া মই কাস্টাৰ্ডত মৌ দিয়া পাছত আৰু অকমান সময় ঠাণ্ডা হ'বলৈ দিলো যেতিয়া একেবাৰে ঠাণ্ডা হৈ গৈছে তেতিয়া মই দুটা গিলাস লৈ লৈছো আৰু লগতে মই ড্ৰাই ফ্ৰুটছো কাটি লৈছো আপোনালোকে যি ড্ৰাই ফ্ৰুটছ খাই ভাল পায় যিখিনি ঘৰত এভেইলেবল আছে তেনেকৈ আপোনালোকে দিব পাৰে অকল ড্ৰাই ফ্ৰুটছ বুলিয়ে নহয় ফ্ৰেছ ফ্ৰুটছো দিব পাৰে যেহেতু আজি মই ফ্ৰেছ ফ্ৰুটছ ইউজ কৰা নাই ড্ৰাই ফ্ৰুটছে ব্যৱহাৰ কৰিছো এতিয়া গিলাস দুটাত অকমান সেট হ'বলৈ কাৰণে ৰাখি থৈছিলো আপোনালোকে ফ্ৰিজাৰতো থব পাৰে 5 মিনিটৰ কাৰণে নাইবা 10 মিনিটৰ কাৰণে এতিয়া যেহেতু মই অকমান মোৰ ঠিক হৈছে এতিয়া মই ব্ৰেড ক্ৰাম্বছো এনেকৈ দি দিছো আসলতে এইবিলাক ডেকোৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু যেতিয়া আপোনালোকে খাব তৰপে হ'ব আৰু এনেকৈ একেলগে খাই বিৰাতে ভাল লাগে আসলতে এতিয়া ব্ৰেড ক্ৰাম্বছ দিয়া পাছত আকৌ অকমান তাৰ ওপৰতে মই বিশেষকৈ কাস্টাৰ্ড দি দিছো চিল্ড কাস্টাৰ্ড বুলি ক'ব পাৰি আপোনালোকে যদি বেছি ঠাণ্ডা খাই বেয়া পায় তেতিয়া আপোনালোকে ৰুম টেম্পাৰেচাৰটো থৈ এনেকৈ বনাব পাৰে আৰু যেহেতু আমৰ সিজন গতিকে আমো এনেকৈ কাটি লৈছো মিঠা আম হলে বহুত বেছি ভাল আসলতে তেতিয়া মানে কাস্টাৰ্ডখিনি নাফাটে এতিয়া মই ওপৰত গাৰ্নিচিঙৰ কাৰণে বিশেষকৈ মাজতে দি দিছো ড্ৰাই ফ্ৰুটছৰ ভিতৰত কাজু কিচমিচ আৰু এলমণ্ডছ দিছো আৰু লগতে মই এতিয়া গাৰ্নিচিঙৰ কাৰণে আমো ব্যৱহাৰ কৰিছো আপোনালোকে কাস্টাৰ্ড বনোৱা পাছত যেতিয়া ঠাণ্ডা হ'ব তেতিয়াও আপোনালোকে আম এনেকৈ মিক্স কৰি দিব পাৰে মই কিন্তু এয়া ডেকোৰেশ্যন নাইবা গাৰ্নিচিঙৰ কাৰণেহে মই ব্যৱহাৰ কৰিছো ৰেচিপিটো যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব শেয়াৰ লাইক কমেন্ট কৰিব আপোনালোকে সদায় যাতে ফুল ভিডিঅটো চাই মই তাকে কামনা কৰিলো মোৰো যাতে সহায় হয় আৰু বিশেষকৈ আপোনালোকৰ পৰাও যাতে মই কিবা শিকিব পাৰো কিবা কিবি ভুল ভ্ৰান্তি হ'ব পাৰে ভিডিঅটো বনাওতে
আপোনালোকে সদায় যাতে মোক ছাপোৰ্ট কৰি যায়, কমেণ্ট কৰি যায়, বিশেষকৈ চেনেলটো সদায় চাই যায়, তাকে কামনা কৰিলোঁ। এতিয়া মোৰ ৰেডিও হৈ গৈছে, কেনেকুৱানো লাগিলে কমেণ্টত জনাব। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি।